গাইছ মনে মনে ভিডিঅ' কৰি আছোঁ সিহঁতি ৰিলছ বনাই আছে মৰম লগা ছোৱালীজনী নিজক গাইছ আমাৰ ইয়াৰ ছাগলী মাংস ছাগলী এটা যেনিবা গোটাকে 4 Guys, welcome to my YouTube channel. Avik Kaishop .12 নতুন ভিডিঅ' লৈ আপোনাক আজি স্বাগতম জনাইছো। আৰু মাজৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো কাৰণ গম পায় বিহুৰ বতৰ আৰু আমাৰ ভেলাঘৰ আছে হেফলে বনাই থৈছো ভেলাঘৰটো আমি ইমান ভালকে বনা নাই যেনিবা আৰু এই ব্লগ ভেলাঘৰটো তাৰ পিছত আমাৰ পাৰ্টনাৰ গিটা গ'ল হেৰি বজাৰ কৰিবলৈ আমাক খালি নিনিলে বাকি আমি এটা দোকানলৈ গৈ আছো কিবা খাবলৈ মানে ভোক লাগিছে ৰাতিপুৱা পৰা একো খোৱা নাই অকল চাহ খালো অকল মানে চাহ মানে কি গাখীৰ এগিলাচ খালো সেয়াই এতিয়া গৈ আছো দোকানলৈ দোকানত গৈ কিবা এটা খাওঁগে তাৰপিছত আকৌ ভেলাঘৰত আহে অকণমান কাম চাম লাগিম আৰু বহুত বাকী আছে চ' খালি ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক আৰু এজনীক চিনি পাইছেনে অনুভূতি চাই দিয়া তুমি অকণমান এইফালে তোমাৰ ধুনীয়া চেহেৰাটি ঐ শুনিছা নাই ঐ দোকানত কি খাবিগে পইচা পাতি মই দিব নাই পইচা পাতি নাই মই দুখীয়া পইচা কি নাই দুখীয়া বলক চানাকে খাওঁগে চানা খাওঁগে সেয়াই আৰু উই অকণ দে খাব দে নে খাওঁ তই খা খাইছে চা অকণ চাওঁ কি হ'ব কৈ দিয়া ছাগলী এটা গোটাকে আৰু 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 মাছ আৰু গাহৰিটো গম পায় গাহৰিটো প্ৰায় আমি খৰিকাত দিয়ে খাওঁ এইটো গাহৰি খৰিকাত দিয়ে খাম আৰু খালি ব্লগটো আপোনালোকে সেই দুজনী বহি আছে এই খুব লাজ কৰে অকণমান দেখা দিয়ে হাতখন ভিডিঅ' কৰি আছো সিহঁতি বনাই আছে আগফালৰ পৰা কৰিলে সিহঁতি গম পাই যাব সিহঁতি মুখ চুখ ঢাকি দিব আমাৰ মেজি ধুমধামে চলি আছে মই বৰ্তমান আমাৰ খুৰীহঁতৰ ঘৰত আছোঁ যাম তালৈ লাহে ধীৰে মানে আয়োজন অকণমান ৰাতিকৈহে হ'ব ইমানো ডাঙৰকৈ আয়োজন কৰা নাই ন নাই মানে আৰু চব ব্যস্ত থাকে তথাপিতো যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখাম মেজিটো ভালকৈ আমি এতিয়া যাবলৈ লৈছোঁ ভেলাঘৰলৈ আৰু মোৰ ভণ্টিয়ে মই যাম যাওঁ মাংস কেইপিচ খাবি চা তই মই গাহৰিটো পুৰিম আমি তই মই এডাল এডাল ষ্টিক খাম দেই যিডাল থাকে খাওঁ আমি মোক কেলি যাবিলো কওকচোন মানে যোন লাষ্টত আহে সি জপনা মাৰিব গেট মাৰিব চৰি এইটো আগৰ পৰাই পৰম্পৰা চলি আহিছে যোন লাষ্টত আহে মানে সেই গেট মাৰে লগা ছোৱালীজনী নিজক বেয়া লাজ কৰে তাই মোলৈ গাইছ আমাৰ ইয়াৰ ছাগলী মাংস ছাগলী এটা যেনিবা গোটাকে 4 কেজি 5 কেজিমান ওলাইছে চাগে এইটোত হা বাকী আলু চালু কাটি থৈছে এইবোৰ আলু কাটি থৈ আছে আৰু এইবিলাক আছে আৰু এইবিলাক কিবা চাটনি হ'ব আৰু এইবিলাক পিঁয়াজ আৰু যোনবিলাকে ছাগলী নাখায় এইবিলাকৰ কাৰণে হাঁহ হাঁহৰ নহয় হেৰি মুৰ্গী অকল 4টা মানে খাব আৰু গাহৰিটো বতাহত আছে ৰাতিকে আনিম দেখাই আছোঁ আৰু এইটো আমাৰ সৰু সুৰাকৈ এটা আৰু ঘৰ এটা আৰু এইটো কিমান আৰু এটাৰ কাৰণে গাইছ আমাৰ খুৰীয়ে ধুনীয়াকৈ মাংস চাংস বনাবলৈ লৈছে এয়া কেৰাহীত দিলে মাছ নহয় মাংস চৰি মাংস পিঁয়াজ চিয়াজ আৰু এয়া মাংস আছে ছাগলী মাংস এয়া প্ৰথমে ছাগলী মাংস বনালে কি বনাব মুৰ্গী গাইছ মাঘৰ বিহু বুলি এইটো এটা পৰম্পৰা আমাৰ অতীজৰে পৰা চলি আহিছে এতিয়ালৈকে জেউৰা চুৰ বা এইবিলাক অকল মাঘৰ বিহু বুলিহে হা এনেই সদায় নহয় অকল মাঘৰ বিহু বুলি এইটো মানে পৰম্পৰাটো আমিও মানিম অকণমান আমি মানিম মানে মই অকলে মানিব লাগিব এতিয়া কাৰণ মই আমাৰ যোনকেইটা লগৰকেইটা আছিলে চব সিহঁতি গ'ল মানে জেউৰা চুৰ কৰিবলৈ গৈছে কাৰ জেউৰা চুৰ কৰিবলৈ সিহঁতি নিজেও নাজানে মানে তাৰপিছত আমি এতিয়া মই অকলে যাব লাগিব মই মানে কাম এটাত ব্যস্ত আছিলোঁ চ' এতিয়া আমি অকলে যাম তালৈ চক কিমান আন্ধাৰ গাইছ কিমান আন্ধাৰ মই এতিয়া অকলে এখন জেউৰা অকলে ভাঙিব লাগিব এখন জেউৰা দেখিছেনে আপোনালোকে ভালকৈ বেয়া ভয় লাগিছে প্ৰথমবাৰ চুৰ কৰিছে গম পালে মাঘৰ বিহু প্ৰথমবাৰ
No. মোক টেষ্ট কৰিবলৈ কৈছে নিমখ একদম কম আছে গাইছ অ খুৰী নিমখ কম আছে অনুভৱী তোমাৰে হৰঞ্জনা কিখন দিয়াৰ এজনী কিমান ধুনীয়া ছোৱালী হয় নহয় ইমান অপমানী ছোৱালী ইমান কিউট ন আজি যিটি গান বজাম আৰু গানটো ইউটিউবত বাজিলেও তাতে কপিৰাইট লাগিলেও লাগক আজি গানৰ নামৰ বিষয়ে একো ঘেণ্টাক খাতিৰ নকৰোঁ জুবিন দা ডাইলগ有人。